অসমীয়াই সাতজনী মেঘালয়, মণিপুৰ, নাগালেণ্ড, অৰুণাচল, মিজোৰাম, ত্ৰিপুৰা আৰু অসম। আজি আনুগতিক সংযুক্ত পুনৰ এয়াই হৈছে আমাৰ সংস্কৃতি। এয়া যেন আমাৰ সংস্কৃতি নহয়, এয়াই হৈছে আমাৰ ব্ৰহ্মাণ্ড সংস্কৃতি। অসমৰ পাৰৰ বৰলুইতৰ সমন্বয়ৰ ই যেনে একেবাৰে ব্ৰহ্মাণ্ড সংস্কৃতি। এয়া আমাৰ সাতু ভনী, এয়া আমি সকলো সাতু ভনী যে এক হৈ থাকো, কোন সতৰে আমাক পৰাজিত কৰিব পাৰে, সতৰুৰ কলিজা নাই। আমি সংস্কৃতিৰ কথা ক'বলৈ আৰু আমাৰ কৈ থাকিলেও ওলাই থাকে কথা কিমান কম। সংস্কৃতিৰ কথা ক'বলৈ উৰকে নপৰে।